নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? নিশ্চয় ভালে আছে আপোনালোক। আৰু আজি এটা ভাল খবৰ দিবলৈ ওলাইছোঁ আপোনালোকক। আৰু ভাল খবৰটোৰ শুনাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট কৰি জনাব ভিডিঅ'সমূহ কেনেকুৱা পায় আপোনালোকে। আৰু আজি ভাল খবৰটো হৈছে যে জুবিন দা ভাগৰ এটি গীত আহি আছে, মৰমৰ অঞ্জনা নামৰ এটি বিহু গীত আহি আছে আপোনালোকৰ মাজলৈ। আৰু তাৰ কিছুমান দৃশ্যাংশ আমাৰ ওচৰত আহি পৰিছেহি, সেইসমূহ আপোনালোকক দেখুৱাম। আৰু বিভিন্ন ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ এই মনোৰঞ্জন চাম চেনেলটো অঞ্জনা কুহি পাতৰ আৰে গাৰে কুলিয়ে বিনাই অঞ্জনা বিহু আহি পালে বুলি জানিছানে নাই? অঞ্জনা জেতুকা বুলি আহাতে দিবাহিনে নাই? অঞ্জনা নাজুকি হাঁহিলে মূৰত বিহুৱান পিন্ধাই। অঞ্জনা কুহি পাতৰ আৰে গাৰে কুলিয়ে বিনাই অঞ্জনা বিহু আহি পালে বুলি জানিছানে নাই? অঞ্জনা কুহি পাতৰ আৰে গাৰে কুলিয়ে বিনাই অঞ্জনা বিহু আহি পালে বুলি জানিছানে নাই? অঞ্জনা জেতুকা বুলি আহাতে দিবাহিনে নাই? অঞ্জনা নাজুকি হাঁহিলে মূৰত বিহুৱান পিন্ধাই। বন্ধুসকল, গানটো কেনেকুৱা পালে জনাব আৰু এই গানটোৰ বাবে কিমান অপেক্ষা কৰি আছে কমেণ্টত লিখিবলৈ নাপাহৰিব। আৰু আজি মাত্ৰ লাইক কৰি ৰাখিছোঁ 15টা, আৰু 15টা লাইক কৰি দিয়ক যে জুবিন দাৰ গান লাগে নে নালাগে। আৰু এই জুবিন দাৰ বিহু গীতসমূহ বিভিন্ন ধৰণৰ আপডেটসমূহ এনেধৰণে পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।